নমস্কাৰ বন্ধুসকল, মই আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত আপোনালোকক দেখাব বিচাৰিছোঁ গাঁৱৰ কেইজনমান যুৱকে কি ধৰণে মাছ পুহিছে। আহক পলম নকৰি এতিয়া তালৈকে যাওঁ। বন্ধুসকল, অৱশেষত আহি পাই গ'লোহি যিডোখৰ ঠাইলৈ আপোনালোকক লৈ আহিছিলোঁ। আহক এই ঠাইডোখৰত আনিবলগীয়া কাৰণ এইটোৱেই যে আমাৰ গাঁৱৰ কেইজনমান যুৱক মিলি কিনে ইয়াত ইমান ধুনীয়াকৈ মাছ পুহিছে, তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, অলপ মেইন ৰাস্তাৰ পৰা খোজকাঢ়ি সোমাবলগীয়া হয়, সেইকাৰণে বৰ্তমান খোজকাঢ়ি আহি আছোঁ। আপোনালোকে ভিডিঅ'টি চাই থাকক শেষলৈকে। বন্ধুসকল, এয়া দেখিছে আপোনালোকে মেচিন বৰ্তমান লগাই থৈছে। মেচিনটো অলপ গৰম হোৱাৰ কাৰণে ৰখি দিছে অলপ দেৰি। এয়া চাওক, এইবিলাক ফিচাৰী, ইয়াতে মাছ পোহা হৈছে। ইয়াতে এটা চাংঘৰ দেখা পাইছোঁ। আলহী দুলহী আহিলে ইয়াতে জীয়াবৰ কাৰণে বনোৱা হৈছে। বৰ্তমান চাংঘৰৰ ওপৰত উঠি ল'লোঁ। এয়া চাওক কি ধুনীয়া দেখি ইয়াৰ পৰা। এয়া ভাইটিসকলে মাছ সিঁচাৰ বাবদ আজি খানাও আয়োজন কৰিছে। এয়া কি বনাই আছে ভাইটি? ভাত আৰু চব্জি? গাহৰি। অঁ, এয়া চাওক, এয়া আপোনালোকে দেখিছে পিঁয়াজ কাটি আছে, এয়া ৰচুন গুচাই আছে। এয়া দেখিছে লাই শাক। এই লাই শাকৰ লগত গাহৰি বনোৱা হ'ব বোলে। বন্ধুসকল, এই ওচৰতে ভাইটি এজন আছে, এখেতলোকে ইয়াত মাছ পুহিছিলে। আহকচোন দুই এষাৰ কথা জানো, কিমাননো পুহিছিলে, কি ধৰণে প্ৰতিপালন কৰিছিলে। এয়া ভাইটি, তোমালোকে পুহিছা, বৰ্তমান এতিয়া কিমানমান মাছ আছে বাৰু ইয়াত? এতিয়া আমাৰ তিনিটা পুখুৰীত প্ৰায় 60,000মান মাছ হ'ব লাগে। আমি আপোনাৰ প্ৰায় 40,000মান টকা আমি মাছ ইয়াত মেলিছিলোঁ। আমি আশা কৰিছোঁ আমি আমাৰ যিকেইজন বন্ধুবৰ্গ আমি মিলি কেনে এই কামটো কৰিছোঁ। আমি কমকৈ হ'লেও আমি 1 লাখ টকা ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ আমি সক্ষম হ'ম। আৰু লগতে আমি আজি আমাৰ লগৰ দুটামান কথা ক'বলৈ বিচাৰিছোঁ। আমাৰ লগৰ বন্ধু দুজনৰ আজি জন্মদিন, সেই গতিকে আমি ইয়াতে পুখুৰী মাছখিনি সিঁচাৰ লগতে আমি আজি ইয়াত এটা ধুনীয়া এটা আয়োজন এটা কৰা হৈছে দুইজন বন্ধুৰ জন্মদিন উপলক্ষে। আৰু গতিকে ৰাইজক আৰু এটা অনুৰোধ জনাইছোঁ, আমাৰ ৰূপম দাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।
আৰু নতুন প্ৰজন্মলৈ কিবা ক'ব বিচাৰিবা নেকি? হয়, আমি এটা কথা আপোনালোকে জানে, আজিকালি বৰ্তমান সময়ত যি নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে, গতিকে আমাৰ হাতত যিহেতু আমাৰ চাকৰি বাকৰি সেনেকুৱা ধৰণৰ কাৰো হাতত নাই, আমি নিজে স্বাৱলম্বী হ'ব পৰাকৈ আমি কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। এইটো আমাৰ প্ৰথম প্ৰজেক্ট, আৰু আমাৰ নেক্সট প্ৰজেক্ট আছে। আমি ইয়াত হাঁহ আৰু গাহৰি এখন ফাৰ্ম খোলা আমাৰ পৰিকল্পনা আছে। অতি কম সময়ৰ ভিতৰত আমি এইখিনি কাম কৰিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ। বন্ধুসকল, যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আকৌ লগ পাম আন এটি ভিডিঅ'ত। বাই বাই।